নমস্কাৰ গাঁৱলীয়া বোৱাৰীৰ নতুন এটা ভিডিঅ'লৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। আশা কৰোঁ ভিডিঅ'টো চাই ভাল পাব। আজি অলপ ফুৰিব যাম বুলি ওলাইছোঁ। এই ৰাস্তাত গাড়ী ৰখি আছোঁ, গাড়ীয়ে আহা নাই। ক'ৰবাত যাব লাগিলে মুঠতে গাড়ীয়ে নাহে, ক'ৰবাৰ পৰাই এখনো ইমান টাইম ৰখি আছোঁ, ৰখি একদম বেজাৰ লাগি গৈছে। আৰু এইফালে ধুনু ইমান বেছি কান্দছি, তাৰমানে ক'ৰবাত যাব হ'লে সি মোকে নেৰে। আৰু বহুত পিছৰ অন্তত গাড়ীখন আহি পেলাই ইমান ফোন কৰি মাতছোঁ, তাৰে পিছতহে গাড়ীখন আহি পেলাক। তাৰমানে ক'ৰবাত যাব লাগিলে গাড়ীয়ে নাপাওঁ সেনেহেন। আৰু এইফালে আমিও আহি পালোঁ দিয়ক। আহি পাই কিনে কেনে দুষ্টামি ধুনুৰ বাপ্পা ঐ, একদম সহায় গেছি ৰাখবাই নোৱাৰাহেন। আৰু ইফালে সি চাই আছে, নতুন হেন দেখি আছে। আহি পানে সি প্ৰথম আহিছে বিউটি পাৰ্লাৰত। আৰু ইফালে সি দেখি দি আছে ইনভাৰ্টাৰটো, তাৰে কোণাত আছে, সি তাকে দেখি দি আছে ডিজে বুলি। আমাৰ যি ঘৰৰ ইনভাৰ্টাৰৰ কাষত ডিজেটো আছে, সেইকাৰণে সিও সেইটোৱে ডিজে বুলি ভাবছে, ইনভাৰ্টাৰটোৱে ডিজে বুলি ভাবছে। সেইকাৰণে আৰু দুখন মুখ কৰি গোটাৰে মুখখন চাই আছে। আৰু সি তাকে দেখি দি আছে ডিজে বুলি, কিন্তু সেইটো ডিজে নহয় বুলি আমি কৈ আছোঁ। সি কয় সেইটো ডিজে। আৰু গান দিব লাগে তাক, ডিজেত বহু বেছি ভাল পায় সি। সেনেকৈ গোটেই মুখ কৰিখন চাই আছে ভালকৈ। আমিও কিবা কিনি কৈ আছোঁ তাক, আৰু সিও কৈ আছে ডিজে কি হ'ব তাৰ লগতো। আৰু সি ডিজে বহুত বেছি ভাল পাইছে, সেইকাৰণে য'তে হ'লেও তাক ডিজেয়ে লাগে। আৰু ইফালে অলপ কিবা হেনো পাইছে সি যাবা, কিন্তু বহুত বেছি উৎপাত কৰিছে তাতে একদম। আৰু সি ৰখবা নৰিল, আৰু তাৰমানে সি যাইহে চাইছে তাতে ইনভাৰ্টাৰটোৰ কাষত সি ডিজে বুলি ভাবছে যে। আৰু এইফালে আমি গোটেইকেইটাই চব থ্ৰেডিং কৰা হ'ল, হৈ কিনে এইভাৰ টাইমত এনে এটা মানে ক্লিপ ল'লোঁ দিয়ক। আৰু বহুত দিনৰ মূৰত আজি থ্ৰেডিং কৰিছোঁ, বহুত দিন কৰা নাছিলোঁ। আৰু এইফালে আৰু আমাৰ বদমাছটোক চাওকচোন বাৰু, বাপ্পা ঐ, তাৰমানে চেয়াৰখন গাড়ী বুলি অলপ আগতে টেবুল সেই ডগৰি মুচিছে ৰুমালখনেদি, কিন্তু এতিয়া আৰু চেয়াৰখনত যাই মাত্ৰ চেয়াৰখন গাড়ী বুলি ভাবি ডগৰি গাড়ী চলাইছে। তাৰমানে আৰু সি বিৰাট ভাল পাইছে আহি কিনে, আৰু ফ্ৰী হেণ্ড পাইছে। গাড়ী চলাই আছে। আমি কিবা ক'লে আমাৰ দেখি চাই, আৰু তাৰমানে তাৰ কাম সি নিজে কৰি আছে। কি হ'ব যি তাৰ লগতো ভগৱানে। আৰু থিয়া হৈ কিনে মুচব, আৰু এতিয়া ফ্ৰী হেণ্ড পাইছে, সেইকাৰণে ভাল পাইছে সি আহি কিনে। ডগৰি তাৰমানে টেবুল গৈখনতো ডগৰি মুচিছে, আৰু এই চেয়াৰ সিও এইবাৰ মুচবা আহিছে এই ৰুমালখনেদি। সেয়ে দিয়ক আৰু সৰু ছোৱালীৰ সেইবিলাক দুষ্টামিবিলাক। আৰু এতিয়া দুষ্ট নকৰিলে কেতিয়া কৰিব না, কি কয়। আৰু ছোৱালীতকৈ ল'ৰাবিলাকে বেছি দুষ্ট হেন পাওঁ মই, বহুত বেছি একদম দুষ্ট কৰে। এইফালে চবখিনি চাফা কৰিব ধৰিছে, আমি আৰু কৈ আছোঁ বাপ্পা ইমান বেছি চাফা কৰিছিল, লেতেৰা হৈ আছিল না বহুত, সেইকাৰণে সি আহি চাফা কৰি আছে। আমি আৰু সেনেকৈ কৈ আছোঁ, এনেও তামচা কৰি আছোঁ। সি আৰু ঘূৰি মুচিয়ে আছে, ভালকৈ চাফা কৰি আছে। ইমানেই বেছি চাফা চলি আমাৰ বাপ্পা ঐ। আৰু ক'লা ল'লে ক'লাত নাহে সি, এনেকৈ থাকি ভাল পাইছে। তলৰ সি মুচিছে, গাড়ী চলাইছে, চাফা কৰিছে, কহাৰ কি যে কৰি আছে সিহে জানে। আৰু দুই একবাৰ গ্লাছত যাই চাই কিনে বাহিৰত দেখি যাবা ওলাই, কি যি হ'ব আৰু।